সময়ৰ ওপৰত এৰি দিয়া তোমাৰ বাবে যোগ্য কোন হ'ব। আই লাভ ইউ এই তিনিটা শব্দৰ বাবে আপুনি বলিয়া নহ'ব, কাৰণ ইয়াত কোনো ভাল পোৱাৰ অৰ্থই নাই। আপুনি ধৰফৰাই প্ৰেম বিচাৰিলে বা কাৰোবাক পাবৰ বাবে মনত গভীৰভাৱে দুখ লৈ ভাবি থাকি তোমাৰ একো লাভ নাই। যিজনে বুজিব ইচ্ছা নকৰে তুমি হাজাৰ চেষ্টা কৰা, তেওঁ মনত তোমাৰ বাবে ঠাই উলিয়াব নোৱাৰা, কাৰণ শুই থকা মানুহক জগাব ভাল, কিন্তু শুই থকাৰ অভিনয় কৰা মানুহক জগাব বহুত কঠিন। আপুনি কাৰোবাৰ বাবে নিজক পৰিৱৰ্তন কৰিব খোজে নেকি? নে কাৰোবাৰ বাবে আপোনাৰ কেৰেক্টাৰ চেঞ্জ কৰিছে? যদি কৰিছে তেনেহ'লে আপুনি হৈ পৰিছে এজন কেৰেক্টাৰলেছ। যিখন হৃদয় বা মনে আপুনি কাৰোবাক ভাল পাইছে, আপুনি তাইক পোৱাৰ পিছত যদি আপোনাৰ হৃদয় বা মনটো চেঞ্জ কৰিব বিচাৰে, দেন আপোনাৰ সঁচা ভাল পোৱা ক'ত থাকিল? কাৰণ তাইক ভাল পোৱা মানুহটোতো আপুনি অলৰেডি হেৰাই পেলাইছে। গতিকে আপুনি কাৰোবাৰ বাবে কেতিয়াও আপোনাৰ কেৰেক্টাৰ চেঞ্জ নকৰিব। সময়ৰ ওপৰত এৰি দিয়া আপোনাৰ বাবে যোগ্য কোন হ'ব।